running? Why are you running? সোনকালে চাও কোনে আগত খাব পাৰে অপেক্ষা কৰি আছে হাই অলপ দি দিয়ক হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ মই বাদশা আৰু মোৰ সৈতে আছে বি চেলেঞ্জাৰ টিম আজিৰ খেলটো হ'ল আপোনালোকে চাই আছে আমি ইয়াত আপেল ওলোমাই থৈ দিছোঁ চ' আমি তেওঁলোকৰ হাত বান্ধি দিম আমাৰ বি চেলেঞ্জাৰ টিমৰ হাত বান্ধি দিম তাৰপিছত তাৰ পৰা তেওঁলোক দৌৰি আহিব তাৰপিছত বাগৰি আহিব লাগিব ফুটা দিয়া আছে এনেকৈ আহি পেলাই যোনে আগতে এটা আপেল খাব পাৰিব সি হ'ব বিজয়ী চ' চাই থাকক কোনে চবৰ আগত আহিব পাৰে আৰু কোনে চবৰ আগত আপেল খাব পাৰে ভিডিঅ'টো চাই থাকক Guys, ready na? Yes. 1, 2, 3. সিহঁত তিনিটা ভালকে গুচি গ'ল তেওঁলোকে এজনে আনজনক যাব নিদিয়ে তোমালোকে বেছি লেট হৈ যাব Why are you running? Why are you running? Run. গুলজাৰ হাছান পিছ পৰি আছে লাষ্টত আছে গুলজাৰ হাছান আহি গ'ল বাইজিতৰ আব্দুল বাইজিতৰ হেৰি পৰি গ'ল আপেল পৰি গ'ল তলৰ পৰা উঠাই খাব লাগিব পৰি গ'লে তলৰ পৰা উঠাই খাব লাগিব সাদিকুল ইছলাম এইপিনে চোৱা এইপিনে চাই খোৱা আব্দুল বাজিত অলপ খাইছে সোনকালে চাওঁ কোনে আগত খাব পাৰে সাদিকুল ইছলাম আপেল পৰি গৈছে মেৰাজুলটো পৰি গৈছে গুলজাৰ হাছান আৰু ৰেকিবুৰটো ৰৈ গ'ল গুলজাৰ হাছানে অলপ খাব পাৰিছে চাওঁ কোনে চবৰ আগত খাব পাৰে আব্দুল বাজিতো ইয়াত পৰি আছে সাদিকুল ইছলামে বহুতখিনি খাইছে মেৰাজুলে বহুতখিনি খাই ল'লে চাওঁ কাৰটো শেষ হৈ যিসকলৰটো পৰি গৈছে তেওঁলোকৰ ফাউল হৈছে তোমালোকে মাটিৰ পৰা উঠাই খাই থাকা কিন্তু উইনাৰ হ'ব গুলজাৰ হুছেইনৰটো শেষ হোক বা নহওক গুলজাৰ হুছেইন উইনাৰ হ'ব আজি গুলজাৰ হুছেইনৰটো এতিয়ালৈকে পৰা নাই মেৰাজুলটো প্ৰায় শেষ মেৰাজুলৰ আপেল প্ৰায় শেষ চাব লাগিব কোনে আগত খাব পাৰে মেৰাজুলটো শেষ হৈ গ'ল গুলজাৰ হুছেইন এতিয়ালৈকে খাই আছে সাদিকুল ইছলাম এতিয়ালৈকে খাই আছে আব্দুল বাজিত খাই আছে তোমাৰটো পিছত শেষ হৈছে মেৰাজুলৰ পিছত মেৰাজুলৰ মুখত হাঁহি কেনেকুৱা লাগি আছে ভাল লাগি আছে ওকে ৰেকেব বহুত ভাল লাগিছে গুলজাৰ হাছান কেনেকুৱা লাগি আছে ওকে কেনেকুৱা লাগিছে ভালেই লাগিছে কেনেকুৱা লাগিছে বহুত বেয়া লাগিছে বালি খাইছে ন নিজৰটো পেলাই দিছে এনেকৈ হ'ব গুলজাৰ হাছানৰ হ'ব দে চবেই নেকি গৰু বান্ধিছে কেনেকে পৰি গ'ল বান্ধা ঠিকেই আছে তোমালোকে নিজে পেলাই দিছা সহজৰ কাৰণে চ' গাইজ আজি বহুত কষ্টকৰ খেল হৈছে মানে যেতিয়া ভাগৰি আহিছিল তেতিয়া তেওঁলোকৰ অৱস্থা চাব পাৰে তেওঁলোক দুজনে গুলজাৰ হুছেইন আৰু
আব্দুল বাজিতে তেওঁলোকে এজন আনজনক আহিব দিয়া নাই চ' চবৰ আপেল পৰি গৈছিল যেতিয়া খাই আছিল কিন্তু গুলজাৰ হুছেইনৰ আপেল পৰা নাই আমাৰ ৰুলছত নাই যে তলৰ পৰা খাব পাৰিব তথাপি কৈছিলোঁ যে তলৰ পৰা খোৱা কিন্তু দেখা যায় যে বিজয়ী হ'ব গুলজাৰ হুছেইন বিজয়ী হৈছে চ' আজি গুলজাৰ হুছেইনক আমি এটা ঘড়ী গিফ্ট কৰিম ঘড়ীটো লওক কেনেকুৱা লাগিছে খুলি চাব পাৰে ঠিক আছে আগত চাই ল'ব লাগিব না কি ঘড়ী দিছে আপোনালোকে কেনেকুৱা লাগিছে ঘড়ীটো বহুত ধুনীয়া হেপী আই এম হেপী আইও হানিছ চ' আব্দুল বাজিতৰ পৰা জানিব বিচাৰিম কাৰণ তেওঁ বহুত দিনৰ পিছত আহিছে আজি আপোনাৰ কেনেকুৱা লাগি আছে মনোভাৱটো কওক ভাল লাগিছে খেলিছেটো আপোনাৰ হাঁহিটোৰ কাৰণে আমাৰ দৰ্শক বহুত দিন ধৰি অপেক্ষা কৰি আছে হাঁহি অলপ দি দিয়ক চ' এতিয়া ছাদিকুল ইছলামৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগি আছে আজিতো বহুত গৰম আছিলে আৰু ভাল লাগিছে মানে উইনাৰ হোৱা নাই পিছত পৰি গৈছিলে চ' ঘৰৰ নিচিনা খাইছোঁ আৰু বহুত লাজৰ কথা চ' বহুত চেষ্টা কৰিছিলোঁ বাট হোৱা নাই চ' গাইজ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰি ৰাখিব আমি আহি আছোঁ আৰু এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ সৈতে চ' চাই থাকক বি চেলেঞ্জাৰ্ছ থেংক ইউ